ভাতকেইটা খাই আলোৱে ক'ৰবাত অলপ শিখৰ পালি ভাল আছিল। আকৌ শিখৰৰ মাছ আহিছে, যাওঁ ৰ অলপ পাওঁ নেকি। 5 minutes later. আকৌ 5 মিনিট বিচাৰিলোঁ শিখৰ ওলাবৰ কাৰণে। অলপ শিখৰ দি শিখৰ অলপ দিবি না? অলপ দিলি হ'ব। মই ইমান নাখাওঁ না, সেইকাৰণে দে হ'ব দে খা দে, যাওঁ দে ভাই, থাকবি হা। ঠিক আছে দে, যাওঁ দে। The next day. শিখৰ অলপ দি। আকৌ ইমান যায় A few moments later. শিখৰ অলপ দি। আকৌ ইমান যায়। A few moments later. অলপ শিখৰ দি। শিখৰ মই দিবা নোৱাৰো। কিয়া? ঘৰত লগালে মাংস দিয়া এসাঁজ ভাত খাই আহিম। কুকুৰী খাব মাইতে বান্ধি লৈ খেদে নেকি? কি মায়ে বান্ধি লৈ খেদে নেকি? বান্ধিলে খেদে? ভিখাৰী বাচ্চা বান্ধিলে খেদব? মই ভিখাৰী এনা শিখৰ 600 কিনি দিব পাৰো। 600 কিনি দিবা কাৰণে 10 টকা দি এটা শিখৰ কিনি খাব পাৰা না। মোৰ পিছে পিছে আহি আছা। এনা শিখৰ আমাৰ দিন 600 মানুহ নাই বতলিবা পুতলি থাকে 600। সেইকাৰণে শিখৰ এটা কিনিব পৰা নাই। মোৰ পিছে পিছে জহাজ মই শিখৰটো মিলে খাব মন জংঘলৰ মাজত সকল আহি তই শিখৰ কেইটা কিনা? শিখৰ মই 10 টকাকে কিনি। মই 12 টকাকে কিনি দোকানীক 2 টকা ধূপ জ্বলাবা দিওঁ। সেইকাৰণে 10 টকাৰ এটা শিখৰ কিনি খাব পাৰা না। মোৰ পিছে পিছে আহি আছা। হৈছে এই শিখৰটো কাৰণে আনা মই যাবা ওলছিলো। যাবা চালি সেইকাৰণে মই পিছে পিছে অলপ শিখৰ দি। শিখৰ তোৰ এই শিখৰ নাখাৱে নেদলিয়ে। শিখৰ দোকানত দিয়ে যাই 12 টকাকে 30 টা কিনি আনিম। 12 টকাকে? এই লকডাউনত 30 টকাকে শিখৰ কিনি খাইছিলো। 30 টকা দেখাই মানে আমতো জিন্দগী। 30 টকা দেখাব না। সপ্তাহত মই 9টা শিখৰ খাওঁ। সপ্তাহত 9টা? মই একেদিনত 33 টা খাওঁ। 33 টা শিখৰ খাবা আছা? সুন্দৰ মোৰ পিছে পিছে বাৰী বাৰী মই শিখৰটো মিলে খাব পৰা নাই। যা খালি কিমান খাইছ না? এইটা খাইছা? 2 মিনিটত 94 টা খাইছো। 94 টা? কানাক কেলেণ্ডাৰ দেখাবা আছা? 2 মিনিটত খাইছো দম পাৰবি। কাবা কবাত দেছনা এটা শিখৰ কুটা এটা কিনি খাব দম নাই। তো কুটা কিনি পইচা চাবি নেকি মোক? না পইচা দেখাইছো না দেখো। হ'ব আজি মানি দেখতো না কাৰণে নহলে তো কিনি দিলো ঠেক ঠেক। হ'ব বহুত দেখাইছো। মই শিখৰ দিবা নোৱাৰো। নেদাতে দি অলপ দেহতে অলপ ভালকে দি। নহব মই শিখৰ নেদাও। হ'ব তোৰ শিখৰ নাখাৱে। শিখৰ তুমি ভাত খাই মই দোকানৰ পৰা কিনি মিলাব পাৰা না। আপুনি মোৰ পিছে পিছে আহি আছে। কালি মই যে মতবা শিখৰটো খাইছিলি তুই ভাত খাই থাকাতে দেখনি তুমি দিম কালি কালি তোৰ মতৰ পৰা শিখৰ খাইছা তুই? তোৰ তাৰ পৰা খাইছো। তুই ভাতকেইটা খাই থাকাতে শিখৰ খাইছিলি। খাইছো কালি মতবা শিখৰ খাইছিল না? কি কালি যে আহি থাকাতে তোৰ দেখান পাইছো ৰ খান পাইছো। মই তো কালি শিখৰ খাইছি। No. সঁচা কথা কাৰণে এটা খং উঠছে। খং নহয় কালি মতৰ পৰা আপুনি নিজে শিখৰ খাইছা। মই নিজে আপোনাক দিম। তোৰ তাৰপৰা কিনকে খাম তখন দুটা সঁচা কথা কৈ গেল না নাই? সঁচা কথা কৈ সিহঁতক মই বান্ধা চট দিম। মই বান্দাৰত দুটা এনা শিখৰ মতৰ পৰা কিমান খালি তো হিচাপ নাই। হিচাপ নাই? হ'ব আজিৰ পৰা মই শিখৰ কাৰত পৰা নাখাওঁ। আপুনি মতৰ পৰা শিখৰ নাপায়। নাখাওঁ আমাৰ মাতে দেখিলে পকাত দলিছে। হ'ব যা আমাৰ মাটি দি যা তুই। বেছি লেভেল মাৰিমে। হ'ব যা বহুত দেখাইছো জানা বহুত দেখাইছো যা শিখৰ খাবাই।